সেই বিষয়ে আপোনালোকক অৱগত কৰাম। বছৰত 12টা মাহ থাকে আৰু এই 12টা মাহত বহুতো সন্তানৰ জন্ম হয়। লগতে জ্যোতিষ শাস্ত্ৰ মতে এই 12টা মাহৰ ভিতৰত এনেকুৱা এটা মাহৰ বিষয়ে কোৱা হৈছে যোনটো মাহত জন্ম হোৱা সন্তান খুবেই বেছি ভাগ্যশালী হয়। সেই সন্তানৰ জন্ম হোৱাৰ লগে লগে ঘৰখনলৈ, পৰিয়াললৈ অজস্ৰ সুখ, অজস্ৰ হাঁহি কঢ়িয়াই আনে। ইয়াৰ লগতে সেই সন্তান কেনেকুৱা প্ৰকৃতিৰ হয়, স্বভাৱ কেনেকুৱা হয়, লগতে তেওঁৰ ৰাশি কি হ'ব, এই সকলোবোৰ বিষয়ে এই ভিডিঅ'টিত মই আপোনালোকক জনাম। জ্যোতিষ শাস্ত্ৰ মতে প্ৰত্যেক বছৰে প্ৰত্যেক মাহে গ্ৰহৰ স্থিতি বেলেগ বেলেগ হৈ থাকে। এনেকুৱাত সন্তানৰ জন্মৰ স্থান অৰ্থাৎ সেই জন্ম হোৱাৰ সময়ত গ্ৰহৰ স্থিতিৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি ভাল বেয়া নিৰ্ভৰ কৰা হয়। কিন্তু তথাপিতো ইয়াৰ উপৰিও এনেকুৱা এটা মাহৰ বিষয়ে উল্লেখিত কৰা হৈছে যোনটো মাহত জন্ম হ'লে সেই সন্তান খুবেই বেছি বুদ্ধিমান, খুবেই বেছি তীক্ষ্ণ হয় বুলি মান্য কৰা হয়। জানো এতিয়া সেই মাহটো কোনটো মাহ। লগতে আপোনালোকক এইটো জনাম যে সেই মাহটোৰ বিপৰীতে অন্য যোনকেইটা মাহ আছে সেই মাহকেইটাত যদি কোনোবা জন্ম হয় সন্তান, তেতিয়াহ'লে সেই সন্তানসমূহৰ কেনেকুৱা হয়, অৰ্থাৎ তাৰ ক্ষেত্ৰত ভাল আছে। এনেকুৱা নহয় যে কেৱল মাত্ৰ এটা মাহত জন্ম হোৱা সন্তানেই বহুত বেছি ভাগ্যশালী হয়। ইয়াৰ পিছতো আপোনালোকক আমি সেই বিষয়ে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, প্ৰত্যেকটো মাহৰ বিষয়ে আপুনি জানিব পাৰিব। কিন্তু আমি এতিয়া জানো প্ৰথমতে যে সেই এটা বিশেষ দিন অৰ্থাৎ বিশেষ মাহ কোনটো যোনটো মাহত জন্ম হ'লে খুবেই বেছি ভাগ্যশালী, খুবেই বেছি তীক্ষ্ণ বুদ্ধিমান বুলি মান্য কৰা হয়। কিন্তু সেইটো জনাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে নিশ্চয়কৈ মহাদেৱক পূজে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি এবাৰ ভক্তি মনেৰে লিখিবলৈ নাপাহৰিব। এতিয়া কথা হ'ল যে সেই ভাগ্যশালী মাহ কোনটো। সেই মাহটো হৈছে শাওণ মাহ। আমি সকলোৱে জানো যে এই শাওণ মাহটো ভগৱান শিৱক পূজা কৰা হয় আৰু এই শাওণ মাহটো ভগৱান শিৱৰ খুবেই বেছি পবিত্ৰ এটা মাহ। লগতে এই শাওণ মাহতে ভগৱান শিৱ বাবা আৰু মা পাৰ্বতী পৃথিৱীলৈ আহিছিলে, পৃথিৱীত আছিলে। সেইকাৰণে শাওণ মাহত জন্ম হোৱা সন্তান সকলোৰে বাবে খুব বেছি প্ৰিয় হৈ পৰে। এনেকুৱা সন্তানে প্ৰত্যেকৰে মনত অৰ্থাৎ যিকোনো ব্যক্তিৰ মনত খুব সোনকালে এটা স্থান প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। শাওণ মাহত জন্ম হোৱা প্ৰকৃতি অৰ্থাৎ ব্যক্তি বা সন্তানৰ খুবেই বেছি শান্ত প্ৰকৃতিৰ হয়। কিন্তু তেওঁলোক খুব সোনকালে খঙো কৰে, অৰ্থাৎ খঙো তেওঁলোকৰ খুব সোনকালে উঠে বুলি কৈছে। শাওণ মাহত জন্মা সন্তান বা ব্যক্তিৰ মহত্ব এইটোৱে যে তেওঁলোকে যদি কোনোবা এটা কাম হাতত লয় তেন্তে হ'লে সেই কামটো যিকোনো প্ৰকাৰে কৰি শেষ নোহোৱালৈকে এৰি নিদিয়ে। শাস্ত্ৰ মতে এইটো মান্য কৰা হয় যে শাওণ মাহত জন্ম হোৱা সন্তান বা ব্যক্তিয়ে প্ৰেমত সোনকালে নপৰে আৰু যেতিয়াই কোনো ব্যক্তিক প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে বা প্ৰেমৰ প্ৰস্তাৱ দিয়ে বা ভাল পায়, গোটেই জীৱনভৰ তেওঁ সেই প্ৰস্তাৱ কেতিয়াও এৰি নিদিয়ে। এতিয়া জানো আহক যে কোনটো মাহত জন্ম হোৱা ব্যক্তি কেনেকুৱা প্ৰকৃতিৰ হয়। অৰ্থাৎ আমি গম পালো যে শাওণ মাহটো এটা পবিত্ৰ মাহ। এই মাহটোক জ্যোতিষ শাস্ত্ৰ মতে এটা বিশেষ মাহ হিচাপে পৰিগণিত কৰা হৈছে। কিন্তু এতিয়া আমি জানো আহক যে প্ৰত্যেকটো মাহ অন্য কেইটা মাহত জন্ম হোৱা ব্যক্তিসকল কেনেকুৱা প্ৰকৃতিৰ হয়। প্ৰথম মাহ আহিছে জানুৱাৰী মাহ। জ্যোতিষ শাস্ত্ৰ মতে এইটো বিশ্বাস কৰা হয় যোনসকল ব্যক্তি জানুৱাৰী মাহত জন্ম হয় তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে মহানতা লাভ কৰে। প্ৰত্যেকৰে মনত অৰ্থাৎ যিকোনো ব্যক্তিৰ মনত খুব সহজতে নিজৰ এটা স্থান অৰ্থাৎ ভালপোৱা এটা সৃষ্টি কৰিবলৈ সক্ষম হয়। লগতে যিকোনো অসহায় মানুহক বা প্ৰয়োজন বোধ কৰা মানুহক সহায় কৰে। তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে সহায় কৰিবলৈ। কিন্তু তেওঁলোকক কোনোবা ব্যক্তি অৰ্থাৎ বহুতো ব্যক্তিয়ে খুব সোনকালে তেওঁলোকক বিশ্বাসঘাতকতা কৰে, তেওঁলোকক অসহায় এটা অনুভৱ কৰোৱায়। কিন্তু এনেকুৱা নহয় যে তেওঁলোকক যদি কোনোবাই বিশ্বাসঘাতকতা কৰায় তথাপিতো তেওঁলোকে খুব সোনকালে সেইটোৰ পৰা ওলাই আহিব পাৰে আৰু নিজৰ আত্মবিশ্বাসটোক তেওঁলোকে বহুত বেছি মহত্ব দিয়ে আৰু খুব সোনকালে অন্য এটা প্ৰক্ৰিয়ালৈ তেওঁলোক যাবলৈ সক্ষম হয়। অৰ্থাৎ কোনোবাই তেওঁলোকক বেয়া কৰিব চেষ্টা কৰিলেও তেওঁলোকে সেইটোৰ ওপৰত লাগি নাথাকে, খুব সোনকালে নিজস্ব এটা তেওঁলোকে ব্যক্তিত্ব গঢ় লৈ তোলে। আৰু এইকাৰণে জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকল খুবেই বেছি বুদ্ধিমান বুলি মান্য কৰা হয়। জানুৱাৰী মাহত ২ নম্বৰৰ মাহ আহিছে ফেব্ৰুৱাৰী মাহ।